খুব বেছি ভাল লাগিছে আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া মানে মই যোগাযোগ কৰাৰ লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল নেটৱৰ্ক আছিল সকলোকে ফোন কৰি দিছিল মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল সেয়াই আৰু একদম নতুন বাইক আছিলে তো চিন্তা হ'বই প্ৰথম EMI দিয়া নাছিলোঁ তো সেইকাৰণে নাই এটাও যোৱাই নাছিলে একদম নতুন একেবাৰে নতুন নাছিলে 7 ঘণ্টাৰ ভিতৰত বাইকখন অসম আৰক্ষীয়ে দিবলৈ সক্ষম হ'ল তাৰ কাৰণে অসম আৰক্ষী আৰু আমাৰ দিছপুৰ আৰক্ষী আৰু মোৰ লগত যিসকল ছাৰ গোটেই ৰাতিটো আছিলে তেওঁলোকে চেষ্টা চলাই আছে তেওঁলোকক ধন্যবাদ আমাৰ লস্কৰ ছাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে খুব সুখী ভাল লাগিছে ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ সেয়াই আৰু আৰক্ষীক ধন্যবাদ আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই অশেষ ধন্যবাদ জনাইছোঁ নহয় মোৰ ইয়াতে চুৰ হৈছিলে 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল বাইকখন এতিয়া ইয়াতে আছে আজি চাবি দিছে বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে 7 ঘণ্টাৰ ভিতৰত পাইছোঁ খুব বেছি ভাল লাগিছে আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া মানে মই যোগাযোগ কৰাৰ লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল নেটৱৰ্ক আছিল সকলোকে ফোন কৰি দিছিল মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল সেয়াই আৰু একদম নতুন বাইক আছিলে তো চিন্তা হ'বই প্ৰথম EMI দিয়া নাছিলোঁ তো সেইকাৰণে নাই এটাও যোৱাই নাছিলে একদম নতুন একেবাৰে নতুন নাছিলে 7 ঘণ্টাৰ ভিতৰত বাইকখন অসম আৰক্ষীয়ে দিবলৈ সক্ষম হ'ল তাৰ কাৰণে অসম আৰক্ষী আৰু আমাৰ দিছপুৰ আৰক্ষী আৰু মোৰ লগত যিসকল ছাৰ গোটেই ৰাতিটো আছিলে তেওঁলোকে চেষ্টা চলাই আছে তেওঁলোকক ধন্যবাদ আমাৰ লস্কৰ ছাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে খুব সুখী ভাল লাগিছে ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ সেয়াই আৰু আৰক্ষীক ধন্যবাদ আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই অশেষ ধন্যবাদ জনাইছোঁ নহয় মোৰ ইয়াতে চুৰ হৈছিলে 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল বাইকখন এতিয়া ইয়াতে আছে আজি চাবি দিছে বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে 7 ঘণ্টাৰ ভিতৰত পাইছোঁ খুব বেছি ভাল লাগিছে আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া মানে মই যোগাযোগ কৰাৰ লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল নেটৱৰ্ক আছিল সকলোকে ফোন কৰি দিছিল মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল সেয়াই আৰু একদম নতুন বাইক আছিলে তো চিন্তা হ'বই প্ৰথম EMI দিয়া নাছিলোঁ তো সেইকাৰণে 7 ঘণ্টাৰ ভিতৰত বাইকখন অসম আৰক্ষীয়ে দিবলৈ সক্ষম হ'ল তাৰ কাৰণে অসম আৰক্ষী আৰু আমাৰ দিছপুৰ আৰক্ষী আৰু মোৰ লগত যিসকল ছাৰ গোটেই ৰাতিটো আছিলে তেওঁলোকে চেষ্টা চলাই আছে তেওঁলোকক ধন্যবাদ আমাৰ লস্কৰ ছাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে খুব সুখী ভাল লাগিছে ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ সেয়াই আৰু আৰক্ষীক ধন্যবাদ আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই অশেষ ধন্যবাদ জনাইছোঁ নহয় মোৰ ইয়াতে চুৰ হৈছিলে 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল বাইকখন এতিয়া ইয়াতে আছে আজি চাবি দিছে বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে 7 ঘণ্টাৰ ভিতৰত পাইছোঁ খুব বেছি ভাল লাগিছে আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া মানে মই যোগাযোগ কৰাৰ লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল নেটৱৰ্ক আছিল সকলোকে ফোন কৰি দিছিল মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল সেয়াই আৰু একদম নতুন বাইক আছিলে তো চিন্তা হ'বই প্ৰথম EMI দিয়া নাছিলোঁ তো সেইকাৰণে নাই এটাও যোৱাই নাছিলে একদম নতুন একেবাৰে নতুন নাছিলে 7 ঘণ্টাৰ ভিতৰত বাইকখন অসম আৰক্ষীয়ে দিবলৈ সক্ষম হ'ল তাৰ কাৰণে অসম আৰক্ষী আৰু আমাৰ দিছপুৰ আৰক্ষী আৰু মোৰ লগত যিসকল ছাৰ গোটেই ৰাতিটো আছিলে
তেওঁলোকে চেষ্টা চলাই আছে, তেওঁলোকক ধন্যবাদ। আমাৰ লস্কৰ ছাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে। খুব সুখী, ভাল লাগিছে, ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ। সেয়াই আৰু আৰক্ষীক ধন্যবাদ, আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই। আৰক্ষীক ধন্যবাদ জনাইছোঁ। নহয়, মোৰ ইয়াতে চুৰ হৈছিলে, 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল। বাইকখন এতিয়া ইয়াতে আছে। আজি চাবি দিছে। বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে, 7 ঘণ্টাৰ ভিতৰত পাইছোঁ। নাই, খুব বেছি ভাল লাগিছে, আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া। মানে মই যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল। তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল, নেটৱৰ্ক আছিল, সকলোকে ফোন কৰি দিছিল। মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে, চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল। সেয়াই আৰু একদম নতুন বাইক আছিলে, তো চিন্তা হ'বই। প্ৰথম EMI দিয়া নাছিলোঁ, তো সেইকাৰণে নাই এটাও যোৱাই নাছিলে, একদম নতুন, একেবাৰে নতুন আছিলে। 7 ঘণ্টাৰ ভিতৰত বাইকখন অসম আৰক্ষীয়ে দিবলৈ সক্ষম হ'ল। তাৰ কাৰণে অসম আৰক্ষী আৰু আমাৰ দিছপুৰ আৰক্ষী আৰু মোৰ লগত যিসকল ছাৰ গোটেই ৰাতিটো আছিলে, তেওঁলোকে চেষ্টা চলাই আছে, তেওঁলোকক ধন্যবাদ। আমাৰ লস্কৰ ছাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে। খুব সুখী, ভাল লাগিছে, ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ। সেয়াই আৰু আৰক্ষীক ধন্যবাদ, আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই। আৰক্ষীক ধন্যবাদ জনাইছোঁ। নহয়, মোৰ ইয়াতে চুৰ হৈছিলে, 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল। বাইকখন এতিয়া ইয়াতে আছে। আজি চাবি দিছে। বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে, 7 ঘণ্টাৰ ভিতৰত পাইছোঁ। নাই, খুব বেছি ভাল লাগিছে, আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া। মানে মই যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল। তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল, নেটৱৰ্ক আছিল, সকলোকে ফোন কৰি দিছিল। মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে, চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল। সেয়াই আৰু একদম নতুন বাইক আছিলে, তো চিন্তা হ'বই। প্ৰথম EMI দিয়া নাছিলোঁ, তো সেইকাৰণে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। অসমত এতিয়া বৰ্তমান কি চলি আছে আপোনালোকে নিশ্চয় গম পাইছে। অসম আৰক্ষীৰ চকুৰ পহাৰতেই এজন অভিনেতা ৰাজীৱৰ কিদৰে গুৱাহাটীৰ মাজমজিয়াৰ পৰা নতুন বাইক চুৰি কৰি পলাই পত্ৰং দিছিল। এই সময়তে অসম আৰক্ষীক ধন্যবাদ দিব লাগিব। অসম আৰক্ষীক এই ঘটনাটো অৱগত কৰাৰ পিছত অভিনেতাগৰাকীৰ বাইকখন বৰ্তমান ঘূৰাই পোৱা গৈছে। হ'লেও এইখন অসমত চকুৰ পহাৰতে বুলি ক'ব লাগিব। গুৱাহাটীৰ মাজমজিয়াৰ পৰা ইমান খটকটীয়া নিৰাপত্তাৰ পৰা কেনেকৈ বাইকখন চুৰি কৰি লৈ গ'ল। আজি অসমৰ যি নৱপ্ৰজন্ম এজন অভিনেতাৰ পৰা এইদৰে বাইক চুৰি কৰা ঘটনাই সমগ্ৰ অসমকে লজ্জিত কৰিছে আৰু অসম আৰক্ষীৰ তৎপৰতাকো এক সুৰুঙা দৃষ্টিকোণেৰে দৃষ্টিগোচৰ কৰা হৈছে। ঘটনাক্ৰমে আৰক্ষীক অৱগত কৰোৱাৰ পিছত চুৰি বাইকখন ঘূৰাই পোৱা গৈছে। সম্পূৰ্ণ নতুন, EMI এটাও সম্পূৰ্ণ হোৱাই নাই। এইখন বাইক চুৰ কৰাটো নিশ্চয় বেয়া লাগিব। অভিনেতা হিচাপে হয়তো বিশেষ তৎপৰতাৰে চোৱাৰ কাৰণে হয়তো বাইকখন ঘূৰাই পাইছে। প্ৰত্যেকজন অসমৰ ব্যক্তিয়ে আচলতে এইখন অসমৰ নিৰাপত্তাক লৈ এক চিন্তিত। মাজমজিয়াৰ ইমান বিজি এৰিয়াৰ পৰা কিধৰণে বাইকখন চুৰি কৰা হৈছিল বিশেষ তথ্য পোহৰলৈ অহা নাই। পৰৱৰ্তী সময়ত পোহৰলৈ আহিবনে নাই সেয়া হ'ব লক্ষণীয়। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।